ওয়েলকাম টু মাই ফার্স্ট চ্যানেল আতিকুল ব্লগস। আমি এটা দিনত বহুতো ফটো মাৰোঁ, নিজকে হোক বা বেলেগক হোক, ক্যামেরারে হোক বা মোবাইলেরে হোক বা ডিএসএলআরের হোক, কিন্তু নাজানো যে আমি যে এটা মোবাইলেৰে বেলেগক ক্যাপচার কৰিলেও সেইটোক ইমেজ বুলি কয় নে ফটো বুলি কয় না পিকচাৰ বুলি কয়। তো আজি হয়তো আমাৰ মাজৰে পৰা বহুতেই নাজানে যে ইমেজ ফটো আৰু পিকচাৰৰ মাজত পাৰ্থক্য কি। তো আজি আমি ইমেজ কি বা ফটো কি বা পিকচাৰ কি আজি ক'বলৈ চেষ্টা কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই ক'বলৈ চেষ্টা কৰিম যে ফটো কি, হোৱাট ইজ দি ফটো। ফটো হৈছে মোবাইলেৰে বা ক্যামেৰাৰে মাৰা এটা আলোকচিত্ৰক ফটো বুলি কয়। নাম্বাৰ 2 ইমেজ। ইমেজ হৈছে মূৰ্তি। আপুনি যদি এটা মোবাইলেৰে এটা আলোকচিত্ৰক মাৰে সেইটোক ফটো বুলি ক'ব, কিন্তু ইমেজ বুলি নকয়। যদি আপুনি এটা মোবাইলেৰে ফটো মাৰিছে, সেই ফটোটো আকৌ যদি কম্পিউটাৰেৰে এডিট কৰিছে সেইটোক ইমেজ বুলি ক'ব, কিন্তু সেইটোক ফটো বুলি নকয়। 3 নম্বৰ হৈছে পিকচাৰ। কাক কয়? পিকচাৰ হৈছে এটা বস্তু, এনেকুৱা এটা বস্তু যদি আপুনি এটা কলমেৰে বা কাঠ পেঞ্চিলেৰে এটা বস্তুক আঁকিছে সেইটোক পিকচাৰ বুলি কয়। তো আজিৰ ভিডিঅ'ৰ পৰা যদি আপোনালোকে কিবা শিকিব পাৰিলে বা জানিব পাৰিলে ভাবিলে, তেনেহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব।